হাই সকলোকে আৰু এতিয়া আমি গৈ আছো আজি যেহেতু আমাৰ ভাষণী হয় আৰু এতিয়া আমি মূৰ্তি বিসৰ্জন দিবলৈ গৈ আছো সকলো ফ্যামিলি গৈ আছো আৰু গাড়ী যেহেতু দিছে আমাৰ কাৰণে ফ্যামিলিখিনিৰ কাৰণে আৰু গুটেই গৈছো আৰু পুৰা ফুল এনজয় কৰিছো আপোনালোকক দেখুৱাই থাকিম আৰু এয়া এফালে গুখানী গাড়ীখন আগে গৈ আছে আমি পিছে আৰু যথেষ্ট মানুহ গৈছে আপোনালোকৰ পৰিবেশটো দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো আগতে এনেকুৱা অভিজ্ঞতা নাছিলে যোৱা আৰু আজি ফাৰ্স্ট টাইম মই এনেকৈ আহিছো বিৰাট এটা ভাল লগা সুন্দৰ পৰিবেশ পাইছো ভাল লাগিছে বিৰাট ফূৰ্তি আসলতে আজিৰ দিনটোত কিন্তু খুব দুখ লাগিছিল যেতিয়া আসলতে বিসৰ্জন দিছিলে আপোনালোকক যিমানখিনি পাৰো শেষলৈকে মই দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকক মই দেখুৱাই থাকিম পৰিবেশটো আপোনালোকে চাই থাকিব আৰু হেই আৰু ভাবিছিলো ইয়াত পূজা ভাল নালাগিব কাৰণ ইয়াত অৰুণাচলী মানুহবিলাকে পূজা আসলতে পতা নহয় কিন্তু যেতিয়া কেম্পত SSB সকলে ইমান ধুনীয়াকৈ পূজাখন আসলতে আয়োজন কৰিছিলে সঁচা এটা ভাল লগা এটা মানে পৰিবেশ খুব পূজা মানে ভাৱটো আহি গৈছে মানে নিজৰ মনৰ মাজত আৰু অকনো বেয়া লগা নাই মানে প্ৰথম কেইদিন অকমান বেয়া লাগিছিলে পূজা নাপাম নেকি এনেকুৱা কিন্তু আহি দেখিছো ইমান ধুনীয়া সুন্দৰ এটা পৰিবেশ মানে বিৰাট ধুনীয়া এটা ডিসিপ্লিন পৰিবেশ দেখিলো খুব ভাল লাগিলে আৰু সকলোৱে ডান্স কৰি আছে এতিয়া মহিলাসকলে পুৰা ডান্স কৰি আছে আৰু লাঠি লৈ ডান্ডা লৈ পুৰা ধুনীয়াকৈ ডান্স কৰিছে সকলোৱে আৰু লগতে আমি অকমান চাই আছো আৰু আমি চাই এনজয় কৰি আছো আৰু তো হেয়া আপোনালোকেও চাই থাককচোন নিশ্চয় ভাল পাব এই ভিডিঅ'টো চাই ফূৰ্তিৰ মাজেৰে আহি পাই গলো আমি নদীখনলৈ আৰু ইয়াতে যেটো দেৱী মাক ইয়াত বিসৰ্জন দিয়া হ'ব আমি আহি পাই গলো কিন্তু ইয়াত কিছুমান বিসৰ্জন দিয়াৰ আগত কিছুমান নিয়ম কৰে কাৰণ মই প্ৰথমবাৰ দেখিছো কাৰণ মই এনেকৈ যোৱা আগতে একো অভিজ্ঞতা নাছিলে বিসৰ্জন দিয়াৰ আগত খুব ধুনীয়াকৈ আৰতি কৰিছে পূজা দিছে বহুত ধুনীয়া এটা মানে সুন্দৰ পৰিবেশ কিন্তু ইমান ভিৰৰ মাজত মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ পৰা নাই বাৰু কিন্তু তাৰ মাজতো যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিছো যথেষ্ট মানুহৰ ভিৰ আৰু ইমান মানুহ যে ওলাই আহিব তৎক্ষণাতে ভবাই নাছিলো যথেষ্ট মানুহ দেখিছো আৰু এতিয়া বিসৰ্জন দিয়াৰ আগত আসলতে দেৱী মাক খুব ধুনীয়াকৈ আৰতি কৰে ধুনীয়াকৈ গোখানী নমাই আনিলে আৰু আপোনালোকে চাই থাককচোন বাৰু শেষলৈকে আৰু খুব ধুনীয়া আপোনালোকেও ভাল পাব নিশ্চয়
ধুনীয়াকৈ বিসৰ্জন দিয়া হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ এতিয়া আকৌ কেম্পলৈ যিহেতু তাত খোৱা লোৱাৰ আচলতে আয়োজন কৰা হৈছে আমি এতিয়া ইয়াক যেহেতু আমাক গাড়ী দিয়া হৈছিলে গাড়ীখনতে ধুনীয়াকৈ বহি মেলি ল'লোঁ চিট পাই গৈছোঁ আৰু ইমান আহিছোঁ মানে আমাৰ গোটেই ফেমিলিয়ে ভৰ্তি হৈ আছে কিন্তু আমি ধুনীয়াকৈ চিট লৈ বহিলোঁ আৰু কেম্পত আহি আমাক এয়া পুৰি ঘুগুনি খুব ধুনীয়াকৈ আচলতে খোৱাৰ ব্যৱস্থা কৰি থৈছে পুৰা ধুনীয়াকৈ খুব ডিচিপ্লিন ডাইনিঙত দিছে এনেকৈ আৰু যথেষ্ট মানুহ আছে যিহেতু আৰু খুব ডিচিপ্লিনৰ মাজতে আৰু সেইফালে জেন্টছসকলক দিছে এইফালে আমাৰ লেডিজসকলক আৰু এইফালে আকৌ আনিলে হালোৱা আৰু বিৰাট টেষ্টি আছিলে এই হালোৱাখিনি হাই গাইজ আৰু এতিয়া সময় পাইছে 3টা আৰু আমি পুৰা ভাচনিত গৈ পুৰা এনজয় কৰি আহিলোঁ আজি কাৰণ এনে আৰু পুৰা এনজয় কৰিলোঁ অপু পুৰা হোলি হৈ আহিছে মোৰো গোটেইবিলাক হোলি লাগি আছে হোলি পুৰা লগাই দিছে আমাক তাতে আৰু পুৰা ভাচনি কৰি থৈ কিন্তু ইমান দুখ লাগিছে যেতিয়া দেৱী উটুৱাই দিয়া হৈছে ইমান দুখ লাগিছে কিবা নাজানো কিয় মানে বিৰাট দুখ লগা এটা আচলতে দৃশ্য দেখিছোঁ তো আগতে তেনেকৈ ভাচনিত যোৱা নাই আজি গ'লোঁ ভাল লাগিলে গোটেইখিনি কেম্পৰ মানুহ গোটেই গৈছিলে ফেমিলিৰ সৈতে তো ইমান ভাল লাগিলে গৈ তো আৰু পুৰা খাবলৈও দিলে কেম্পত আহি খালোঁ ল'লোঁ আৰু এতিয়া পুৰা পেট ফুল তো সিমানে আছিলে আজি আৰু বিৰাট ভাল লাগিলে আজি আৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ তেন্তে আজিলৈ সকলোকে বাই বাই